আপোনালোকে জানে মোৰ নাম অতুল পাছনি। মোৰ নাম অতুল পাছনি। মোৰ জন্ম হৈছিল পৃথিৱীৰ বিখ্যাত নদীদ্বীপ মাজুলীত মোৰ জন্ম হৈছিল। মাজুলীত মোৰ জন্ম হৈছিল, ভৰ বাৰিষা জন্ম হৈছিল। ব্ৰহ্মপুত্ৰৰ কোবাল খুঁটে যেতিয়া আমাৰ ঘৰৰ ছালৰ ওপৰেদি বৈ গৈছিল, তেতিয়া আমাৰ পৰিয়ালটো বাস কৰিছিল ওখ মথাউৰিৰ ওপৰত। আৰু সেই মথাউৰিৰ ওপৰতেই এগৰাকী সৌভাগ্যৱান মাতৃৰ গৰ্ভত মই গৰ্ভস্থ হৈছিলোঁ অতুল পাছনিয়ে। বোকা পানীৰ মাজেৰে মই ডাঙৰ দীঘল হৈছিলোঁ। সত্ৰৰ সত্ৰীয়া সংস্কৃতিৰ লগত সৰুৰ পৰাই ওতঃপ্ৰোতভাৱে জড়িত আছিলোঁ। নামঘৰৰ কেঁচা মজিয়াই আছিল মোৰ জীৱনৰ আদিপাঠ। মোৰ 4 বছৰ বয়সতেই আমাৰ সত্ৰখন, মাজুলীৰ সত্ৰখন ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই ব্ৰহ্মপুত্ৰৰ বুকুৰ মাজলৈ লৈ গ'ল। তেতিয়া আমাৰ সত্ৰখন লৈ আহিলে অসম চৰকাৰে তিতাবৰত প্ৰতিষ্ঠা কৰিলে। কিন্তু মোৰ দেউতা যোৰহাট নগৰৰ মাজমজিয়াত মোৰ দেউতাই শিক্ষকতা কৰিছিলে। দেউতাই শিক্ষকতা কৰাৰ বাবে ৰাষ্ট্ৰপতি পুৰস্কাৰ পাইছিলে, ৰাজ্যিক পুৰস্কাৰ পাইছিলে। তেনেকুৱা এজন আদৰ্শ শিক্ষকৰ মই কুলাংগাৰ পুত্ৰ অতুল পাছনি। মোক 4 বছৰ বয়সতে আহি মোৰ দেউতাৰ স্কুলত মোক নামটো লগাই দিলে। আৰু দেউতাৰ স্কুলত পঢ়াৰ কাৰণে মই বৰ বাঘৰ আগতেল খোৱা আছিলোঁ। তীখৰ আছিলোঁ, একেবাৰে তীখৰ। কাৰণ হেডমাষ্টাৰৰ ল'ৰা যে কোনে পায় আৰু হেড ছাৰৰ ল'ৰা যে, সেইকাৰণে লগৰ ল'ৰাই ঘুচিয়াই নাকৰ বান্দা উঠাই দিওঁ বাপেকে, নাকৰ ফুলৰি ছিঙি দিওঁ। লোকৰ বাৰীয়ে বাৰীয়ে আম লেটেকু পনিয়ল চুৰ কৰাত মই উস্তাদ আছিলোঁ। মোৰ হাতৰ এম ঠিক আছিলে। মোৰ হাতৰ মুঠিত থকা শিলগুটিয়ে কাৰোবাৰ ঘৰৰ দুৱাৰী খিৰিকীত আইনাত পৰি খিৰিকী আইনা ছন 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 ছনকৈ ভাঙি গৈছিলে। আৰু মোৰ ঘৰলৈ সদায় কমপ্লেইন আহিছিলে। দেউতাই বেটেৰে মোৰ পিঠিত গৰমে পাতি পেলাইছিল। তাৰপিছত শিক্ষা সাং কৰি এদিন মই ঘৰৰ পৰা নিৰুদ্দেশ হৈ গ'লোঁ। ঘৰৰ পৰা নিৰুদ্দেশ। ঘৰত চিন্তা হ'ল, অতুল কলৈ গ'ল? তাক ডকাইতে মাৰি পেলালে নেকি? নে সহস্ৰ সংগ্ৰাম আলফালে গুচি গ'ল? কিন্তু সকলোৰে চিন্তাৰ উদ্বেগ বন্ধ কৰি এমাহৰ পিছত গম পালে যে অতুল ঠিক জেগাতে গৈ উপনীত হৈছে। মই ঘৰৰ পৰা পলাই আহিছিলোঁ ভ্ৰাম্যমাণ থিয়েটাৰলৈ। আৰু সেই ভ্ৰাম্যমাণ থিয়েটাৰতেই এজনী মিঠা বৰণীয়া উজ্জ্বল চকুৰ অভিনেত্ৰীক লগ পাইছিলে, বিশ্বনাথ চাৰিআলিৰ পৰা আহিছিলে। আৰু প্ৰথম দৰ্শনতে কিবা এটা মনটো ভাল লাগি গ'ল, গাটো গুলপীয়া লাগি গ'ল, বালিয়া লাগি গ'ল। ছোৱালীজনীক চাই কিবা এটা ইলু ভাৱ আহি গ'ল। ইলু মানে ইলুকা বৰ্ত পাই লাভিও। মই বোলো যিয়ে হয় হ'ব, জাইৰাং থাকলাং মাৰিলেও মাৰিব, কাটিলেও কাটিব, তাই কাই লাভি বুলি কৈ দিয়াই ভাল। সেইবুলি চুচুক চামাককৈ গৈ পেলাই ক'লোঁ আৰু আই লাভ ইউ। তাইও মিচিককৈ য়েছ বুলি কৈ দিলে বাপেকে। মোক আৰু তেতিয়া কোনে পায়। মই আৰু বেছি দীঘলীয়া নকৰিলোঁ। এবছৰৰ পিছতে তাই জহনী জাতিৰ মূৰটো মই ফালিম বুলি প্ৰতিজ্ঞা কৰিলোঁ। কিন্তু মোৰ ফলাৰ আগতেই মোৰ জীৱনলৈ আহিল এক দুৰ্বিষহ ভয়ানক খবৰ। কাৰণ সেই ছোৱালীজনীক মোৰ ঘৰত বিয়া পাতিবলৈ নিদিয়ে। সত্ৰই মোৰ সত্ৰখনে মোক এঘৰীয়া কৰাৰ হুংকাৰ দিলে। ঘৰৰ মানুহে মোক কাৰ্যপুত্ৰ কৰিম বুলি ক'লে। মই চকুৱে ধোঁৱাখৰ দেখিলোঁ, সৰিয়হ ফুল দেখিলোঁ। এনেকৈ ঘূৰি আছোঁ। এদিন হঠাতে মোৰ কাণত এটা গান সোমালহি। গানটো আছিল ডক্টৰ ভূপেন হাজৰিকাৰ এটা ৰোমেণ্টিক গীত। সেই গীতটো শুনাৰ পিছত মই প্ৰত্যাহ্বান ল'লোঁ তাইক বিয়া পাতিম বুলি। গীতটো আছিল যুৱতী অনামিকা গোস্বামী আৰু যুৱক প্ৰশান্ত দাসে দুয়োকে হেনো বিয়া পাতে, ৰাম বিয়া পাতে। যদি যুৱতী অনামিকা গোস্বামী দাসৰ ল'ৰাই যাব পাৰে, দাসৰ ল'ৰাই যদি যুৱতী অনামিকা গোস্বামী পাতিব পাৰে, মই অতুল পাছনিয়ে কিয় বিয়া পাতিব নোৱাৰিম? সমাজৰ এটাই কথা যে মই যিজনী ছোৱালীক বিয়া পাতিবলৈ লৈছিলোঁ সেইজনী ছোৱালী হৈছে কৈৱৰ্ত সম্পদৰ ছোৱালী, আৰু মই হৈছোঁ সত্ৰৰ ভকতৰ ল'ৰা। গতিকে কোনোপধ্যেই বিয়া হ'বলৈ নিদিয়ে। যিজন মহাপুৰুষ জগতগুৰু শংকৰদেৱে এইখন অসমত
জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোৱে একগোট কৰি পেলাই বৰ অসম গঢ়াৰ সপোন দেখিছিলে। সেইজন জগতগুৰু আমাৰ মাজৰ পৰা গুচি যোৱাৰ পিছত শিষ্যসকলে আমাৰ সমাজখন ভাঙি চিঙি চুৰমাৰ কৰি পেলালে। সমাজলৈ প্ৰত্যাহ্বান জনাই মই অনিমা দাসক অনিমা পাচনি কৰিম আৰু অনিমা পাচনি আৰু মোৰ ঔৰসত মোৰ দুটেই সন্তানৰ জন্ম হ'ল। মোৰ প্ৰথমা কন্যা সন্তান অনন্যা পাচনি, চিনি পায়নে বা অনন্যাক? অনন্যাই বহুকেইখন ছবিৰ মুখ্য নায়িকাৰ চৰিত্ৰত যোগদান কৰিছিলে। মা তুমি অনন্যা, প্ৰিয়া মিলন, জোনাকবিহীন জীৱন ইত্যাদি বহুকেইখন ছবিৰ নায়িকাৰ চৰিত্ৰত যোগদান কৰিছিলে। মোৰ ছোৱালী প্ৰথমা কন্যা সন্তান অনন্যা পাচনি আৰু মোৰ কনিষ্ঠ সন্তান পুত্ৰ সন্তান তাৰ নাম নানান পাচনি। ইংৰাজীত ভেৰাইটিজ পাচনি হ'ব, নানান। নানানে শিক্ষা সমাপ্ত কৰি বম্বেলৈ গৈ ডাইৰেকশ্যনৰ কোৰ্চ লৈ অসমলৈ আহি স্বাধীনভাৱে প্ৰথমখন ধাৰাবাহিক নিৰ্মাণ কৰি লৈছিলে, পৰিচালনা কৰিছিলে, যিখন ধাৰাবাহিকত মই মুখ্য চৰিত্ৰত যোগদান কৰিছিলোঁ। চিৰিয়েলখন হৈছে ফেন খোৱা। ফেন খোৱাত আমাৰ বঙাইগাঁৱৰ দুই এজন অভিনয় শিল্পীয়ে অভিনয়ত ভাগ লৈছে। যোগী, বঙাইগাঁৱৰ ভাল এক্টৰ যোগীয়েও অভিনয় কৰিছিলে, আহিছে আজি বিহু চাবলৈ আহিছে যোগী। তাৰপিছতে মোৰ পুত্ৰ নানানে ফেন খোৱাৰ পিছত দামিনী, কাঞ্চন, এনেকৈ ভাঙিনে সপোন, নমামি, জীৱনৰ ৰং, ঘৰ সংসাৰ আৰু এতিয়া এখন ধাৰাবাহিক পৰিচালনা কৰিছে। অলপতে আপোনালোকে চাবলৈ পাব আৰু এসপ্তাহ ডেৰ সপ্তাহৰ পিছতে এখন মেগা ধাৰাবাহিক য'ত 5-6টা খণ্ড সি নিৰ্মাণ কৰি উলিয়াইছে। চিৰিয়েলখনৰ নাম হৈছে ৰাগ বিৰাগ। ৰাগ বিৰাগ আহি আছে আপোনালোকৰ মাজলৈ। এয়াই মোৰ চমু পৰিচয়। সৰু শেষত আপোনালোকক এটা অনুষ্ঠান পৰিৱেশন নকৰিলে এজন মহান শিল্পীৰ ওচৰত মই অকৃতজ্ঞ হৈ ৰ'ম। সেইজন মহান শিল্পী হৈছে অসম গৌৰৱ, ভাৰত বিখ্যাত, বিশ্বতা সৃষ্টিকাৰী যাদু সম্ৰাট এম হুছেইন ডাঙৰীয়া। মই ক্লাছ 6ত পঢ়ি থাকোঁতে এম হুছেইন ডাঙৰীয়াই মোক এটা যাদু দেখুৱাইছিলে আৰু শিকাই থৈ গৈছিলে। আৰু তেতিয়া মোক কৈছিলে যে অতুল, তই যদি কেতিয়াবা ডাঙৰ শিল্পী বা যাদুকৰ হ, মই শিকাই দিয়া এই যাদুটো তই অসমৰ বিভিন্ন মঞ্চত দেখুৱাবি আৰু তাত গোট খোৱা সমূহ দৰ্শকক তই যাদুটো শিকাই থৈ আহিবি। আজিও এই মুহূৰ্তত মই আপোনালোকক যাদুটো দেখুৱাম আৰু লগে লগে আপোনালোকক শিকাই থৈ যাম। কিন্তু মোৰ বিনম্ৰ অনুৰোধ, মোৰ পৰা শিকা যাদুটো যেন আপোনালোকেও ক'ৰবাত মেলে মিটিঙে সভাই সমিতিয়ে পৰিৱেশন কৰিব, তেতিয়াহে সেই মহান যাদুকৰজনৰ আত্মাই চিৰশান্তি লাভ কৰিব। সেইখিনিতে আপোনালোকৰ সহযোগ লাগিব। আপোনালোকৰ সহযোগেই হ'ব মোৰ যাদু প্ৰদৰ্শনৰ মূল চাবিকাঠি। আপোনালোকৰ যাৰ যাৰ হাতত ৰুমাল আছে, গামোচা আছে, টাৱেল আছে, সকলোৱে উলিয়াই লওক। মই চাব লাগিব, উলিয়াই লওক। চাওক কিমান আছে, চাওক ডাঙক ৰুমাল গামোচা। থিয় হৈ থকাবিলাককো কৈছোঁ, সেই দাঙিছে। দৰ্শকৰ মাজত দেখা নাই, কম দেখিছোঁ। দৰ্শকৰ মাজত কম দেখিছোঁ ৰুমাল। ক'ত এইফালে উলিয়াইছেনে? এইফালে উলিয়াইছেনে? থিয় হৈ থকা জেগাবিলাক উলিয়াওক, উলিয়াওক, চবেই উলিয়াওক। হ'ব, এতিয়া আপোনালোকৰ হাতত থকা এই ৰুমাল, টাৱেল, গামোচা যাদুৰ বলেৰে, যাদুৰ মায়াৰ বলেৰে আপোনালোকৰ হাতত থকা ৰুমালবিলাক উৰি উৰি আহি এই মঞ্চত পৰিবহি। আৰু মোৰ হাতত থকা এই যাদুকৰী ৰুমালখন আপোনালোকৰ কোনোবা এজন ভাগ্যৱান বা ভাগ্যৱতীৰ হাতত পৰিব। কিন্তু মোৰ বিনম্ৰ অনুৰোধ, মোৰ ৰুমালখন যিজনে পায় তেওঁ যেন মোক ঘূৰাই দিয়েহি। ৰুমালখন দাম বেছি নহয়, সেইকাৰণে মই বিচৰা নাই। ৰুমালখনত মোৰ যাদুৰ মন্ত্ৰ কথা আছে, মোৰ প্ৰয়োজন হ'ব। আৰু আপোনালোকেও আপোনালোকৰ ৰুমাল বুটলিবলৈ মঞ্চলৈ আহিব নালাগে। যাদুৰ বলেৰে, যাদুৰ মায়াৰ বলেৰে আপোনালোকৰ নিজৰ নিজৰ বহা ঠাইত, নিজৰ নিজৰ থিয় হোৱা ঠাইত সকলো ৰুমালবিলাক পুনৰ যাদুৰ বলেৰে ঘূৰাই পাব। মই প্ৰমিছ কৰিছোঁ। এতিয়া ডাঙক আৰু ডাঙক আপুনি নিজে চিচিম ফাক হৈ আছে, একে চিচিম ফাক। ঠিক আছে, ৰেডি
মই যেতিয়া ৰেডি 1 2 3 ষ্টাৰ্ট বুলি ক'ম সকলোৱে ৰুমালবিলাক মূৰৰ ওপৰত ঠিক এনেকৈ ঘূৰালে হ'ব এতিয়া নহয় আৰু যেতিয়ালৈকে মই ষ্টপ বুলি নকওঁ তেতিয়ালৈকে ৰুমালবিলাক ঘূৰাই থাকিব আৰু মুখেৰে কোনেও তু শব্দ নকৰিব মুখেৰে কোনেও তু শব্দ নকৰিব মুখেৰে তু শব্দ কৰিলে যাদুৱে কিন্তু কাম নিদিব দাদা আপুনি মুখেৰে নক'ব হা ঠিক আছে ৰেডি ডাঙক 1 2 3 ষ্টাৰ্ট সুন্দৰ হওক এক মিনিট মোক এজন মোবাইল থকা বহু লেভেল আহা তোমাৰ মোবাইল আছেনে মোবাইল তুমি অডিয়েঞ্চৰ পৰা যেতিয়া এই ৰুমালবিলাক উৰি আহিব তাৰ এটা ভিডিঅ' ৰাখি দিলে তোমালোকৰ কামত দিব নেক্সট ইয়েৰ হা যেতিয়া ৰুমালবিলাক উৰি যাব আৰু মূৰখন ৰুমাল উৰি যাব তুমি এনেকুৱা পজিশ্যনত ৰাখা মোবাইলটো গোটেইখিনি পাই যাবা অঁ ডাঙক এতিয়া ডাঙক ৰেডি 1 2 3 ষ্টাৰ্ট সুন্দৰ হওক এই ৰঙা নীলা হালধীয়া ৰুমালবিলাকৰ দৰেই আপোনালোকৰ ভৱিষ্যত জীৱন ৰঙীন হৈ উঠক সুন্দৰ হওক এই ৰঙা নীলা হালধীয়া ৰুমালবিলাকৰ দৰেই ৰবীন বণিক্য শুৱনি সাংস্কৃতিক মঞ্চ আজি গোটেই ৰাতিটো ৰঙীন হৈ উঠক সুন্দৰ হওক এই ৰঙা নীলা হালধীয়া ৰুমালবিলাকৰ দৰেই দেৱদাৰু নগৰ এই অভয়পুৰীৰ এই বিহু সন্মিলনখন যুগ ধৰি ৰঙীন হৈ উঠক এই শুভকামনাৰে আজিলৈ বাই বাই টাটা বাই বাই টাটা বাই বাই